ओ घंटा बाबा घंटा बाबा ओ घंटा बाबा ओ घंटा बाबा घंटा बाबा ओ बाबा घंटा बाबा ओ बाबा ইমানকৈ নিচিঞৰিব নহয় মই কলা 1101 টকা তো দিবা বাৰ চকু খুলি দিয়া দিছো দিছো दिलू बाबा नकरीबा भाई को घंटा बाबा की जय घंटा बाबा की जय तुम्हार प्रॉब्लम तो कोआ बाबा मोर माने আজি 3-4 দিন মানৰ পৰা মোৰটো খুব বিষাই আছে মোৰটো একদম ফাটি যাও হৈ আছে কিবা এটা উপায় দিয়ক বাবা बस नकरीबा चिंता আছে घंटा बाबा घंटा की कसम আজি তোমাক মই এনেকুৱা ঔষধ দিম মোৰ ভাঙি টুকুৰা হৈ যাব কিন্তু মোৰ আর বিষ না হ'ব नकरीबा भय কোৱা घंटा बाबा की जय प्रथमते মই তোমাক কেইটামান এক্সাৰসাইজ দিম তুমি এক্সাৰসাইজ কিটা কৰি থাকিবা আৰু কেতিয়াও তোমাৰ মোৰ আর বিষ না হ'ব দিয়ক বাবা प्रथमे हातখন এনেকৈ মুঠি মাৰি লোৱা এতিয়া এইটো কি হৈছে মৈথুন বাবা মৈথুন মুঠি হৈছে মুঠি এতিয়া এই মুঠিটো মূৰত এনেকৈ মাৰিব লাগিব মাৰক ও চাচা ইমান জোৰত কেলেই মাৰিছে আপুনি এই মুঠিটো লাহে লাহে নৰম কৰি মাৰিব ঠিক আছে এইবাৰ মই পিছৰ এক্সাৰসাইজটো কৈছো এইবাৰ আপুনি আপোনাৰ মুণ্ডিটো এবাৰ এইফালে দিব এবাৰ সেইফালে দিব এই ৰকম আপুনি 3 বাৰ কৰিব লাগিব কৰক घंटा की मनोहर पल्लात परिछु एक्सरसाइज करी मुरे भांगी दिसे जन पाइछु घंटा की कसम मैं भय खाई गई छु ओ चाचा इमान जरूरत एक्सरसाइज करिब न लागे एक्सरसाइज करे त इफाले लहे पखे छाई करिब लागे आज लो इमानते खामरिछु अपनी एक्सरसाइज किटा घरत करी থাকিব দুদিন পিছত আহি ঔষধটো লৈ যাব এতিয়া আপুনি যাব পাৰে নকৰিবা ভাই কোৱা ঘন্টা বাবা কি জয় আহিছো বাবা যাও ঘন্টা ভয়হে লাগিছে খালে ডঙে পৰিয়েই থাকে নেকি